এয়া আজি আমি বেংগলোৰৰ পৰা 20 কিলোমিটাৰ আঁতৰত আদিয়োগী কয় সদগুৰু আজি তেখেতৰ দৰ্শনৰ কাৰণে আহিলোঁ। এয়া চাৰিওফালে পাহাৰ, ধুনীয়া প্ৰাকৃতিক দৃশ্য, বহুত মানুহ আহিছে। এয়া সূৰ্য দেৱতা অলপ পাছত ছানছেট হ'ব। এয়া আদিয়োগী বহুত ধুনীয়া ঠাই, ভাল লাগিছে। বহুত মানুহ আছে। সোণমণিহঁতে মাতি আছে, ছানছেট হ'ব এতিয়া। ইয়াত এই হেৰি ন, এই পিছৰ ফালে হ'ব নেকি ছানছেট। বহুত ধুনীয়া লাগিছে আদিয়োগী।